মই UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ হৈ অৰ্থাৎ মই আমাৰ যি খৈৰাবাৰী সমষ্টিৰ প্ৰাৰ্থী আৰু খৈৰাবাৰী সমষ্টিৰ ৰাইজ তেওঁলোকৰ সৈতে মত বিনিময় কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আহিছোঁ আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এই দায়িত্ব প্ৰদান কৰিছে যাতে খৈৰাবাৰীত আহি মই ৰাইজৰ লগত মত বিনিময় কৰিব পাৰোঁ বা ইয়াৰ যিমানখিনি ভোটাৰ্ছ আছে ইয়াৰ যিমানখিনি পাৰ্টিৰ আমাৰ সেৱকসকল আছে ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি আঞ্চলিক প্ৰাইমাৰীৰ পৰা আৰম্ভ কৰি জিলা কেন্দ্ৰীয়ৰ যিমানবোৰ UPPLৰ নেতৃবৰ্গ আছে তেওঁলোকৰ লগত যাতে এক বাৰ্তালাপ মই কৰিব পাৰোঁ তাৰ কাৰণে মই ইয়াতে আহিছোঁ। ইতিমধ্যে মই 5খন ক'ব গ'লে স্পেচিফিকেলি হয় 5খন নিৰ্বাচনী কেন্দ্ৰিক সভাৰ মই মোৰ মত প্ৰকাশ কৰিলোঁ আৰু মোৰ মন্তব্য সকলৰ আগতে ৰাখিছোঁ আৰু যিহেতুৱে এতিয়া ক'ব গ'লে COVID-19ৰ মহাসংকট চলি আছে এই মহামাৰীত সকলোৱে যাতে সুৰক্ষিত থাকে আৰু সকলোৰে কুশলে মংগলে থকাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ৰাইজৰ মাজত মই এই 5টা নিৰ্বাচন কেন্দ্ৰিক সভাত বিভিন্ন ইছ্যুৰ ওপৰত বা UPPL দলৰ বিভিন্ন নীতি আদৰ্শৰ ওপৰত বা আমাৰ ইস্তেহাৰৰ ওপৰত বা আমাৰ যি তৃতীয় বড়ো চুক্তি যাক লৈ আমি BTRখন প্ৰস্তাৱিত কৰিছোঁ আৰু প্ৰস্তাৱিত BTRখন যি চুক্তিৰ দ্বাৰাই ৰূপায়িত কৰা হ'ব সেই বিষয়ে মই ৰাইজৰ লগত মতামত গ্ৰহণো কৰিছোঁ আৰু মোৰ মত প্ৰকাশ কৰিছোঁ। আজি মই খৈৰাবাৰী অঞ্চলত আহি মই এইখিনিয়ে দেখিলোঁ যে আমি সহজতে শুনি পাওঁ এয়া সৰ্বজন বিদিত যে বড়োলেণ্ডত বা BTRত বা BTCত নন বড়োসকলে শোষিত শাসিত হৈছে অনাবড়ো বা অবড়ো জনগোষ্ঠীৰ লোক যিকোনো অজনজাতীয় লোকে তাৰমানে স্বজন তোষণ ভোগ কৰিবলগীয়া হৈছে। কিন্তু আজি খৈৰাবাৰীত আহি মই আৰু এটা স্বৰূপ দেখিলোঁ যে নন বড়োসকল বা অনাবড়ো বা যেনেকৈ অবড়ো যাক বুলি কয় মই ক'ব নিবিচাৰোঁ কিন্তু যিটোৱে মানুহ অবড়ো বা অনাবড়ো ক'লেই বুজি পায় বা বড়োৰ বাহিৰে যিমানবোৰ জনগোষ্ঠী যিসকলে নিজকে দমন হোৱা বুলি বা তেওঁলোকক কোনোবা তাৰমানে লাঞ্ছিত বঞ্চিত বা প্ৰতাৰিত কৰা বুলি অভিযোগ তোৱায় তো সেই অভিযোগখিনি মই সঁচা বুলি অনুভৱ কৰিলোঁ যে হয় প্ৰকৃততে নন বড়ো জনগোষ্ঠীৰ আমাৰ খৈৰাবাৰী বা ওদালগুৰি জিলাত অৱস্থা একেবাৰে বেয়া BTCৰ ৰাজনীতিত। কিন্তু আৰু এটা বিপৰীত পন্থাত মই দেখিলোঁ যে যিমানবোৰ নন বড়ো জনগোষ্ঠীৰ লোক আছে তেওঁলোকে যিদৰে শোষিত শাসিত আৰু প্ৰতাৰিত তদ্ৰুপ সেই একেদৰেই কিন্তু 98% বড়ো জনগোষ্ঠীৰ লোকো বা 98% জনজাতীয় লোকো কিন্তু আজি ক'ব গ'লে বঞ্চিত আৰু প্ৰতাৰিত। আজি 2% বা 3% বড়ো জনগোষ্ঠীৰ কিবা ক'ব গ'লে দালাল পালি নেতা অঙহী বঙহী তেওঁলোকৰ সেইবিলাকৰ কাৰণে আজি বড়ো জনগোষ্ঠীৰ মানে ৰাজনৈতিক ইতিহাসত যে নাম বেয়া হৈছে আজি খৈৰাবাৰীত আহি মই জল পটপটভাৱে দেখিবলৈ সক্ষম হৈছোঁ। আজি লুমশ্ৰাও দৈমাৰী ইয়াক খৈৰাবাৰী অঞ্চলক প্ৰতিনিধিত্ব কৰিছে। লুমশ্ৰাও দৈমাৰীয়ে এই অঞ্চলখনক যেতিয়া প্ৰতিনিধিত্ব কৰিলে তেওঁ যেতিয়া বিজয়ী হ'ল MCLA হিচাপে ৰাইজৰ সমাদৰত তেওঁ ৰাইজৰ ৰজা বা ৰাইজৰ EM হিচাপে তেওঁ মানে বাচিত হৈছে। তেওঁক EMৰ পদত মানে EMৰ পদত দায়িত্বভাৰ গ্ৰহণ কৰিছে। কিন্তু আজি ৰাইজে কি দেখিছে যে তেওঁৰ কোনোবা খুলহালিয়ে চাকৰি পায় SDO অফিচত তেওঁৰ কোনোবা ৰিলেটিভে এক্সাইজ লাইচেঞ্চ পায়। আজি এক্সাইজ ডিপাৰ্টমেণ্টত গ্ৰেড 3 আৰু গ্ৰেড 4ত 10তকৈ অধিক স্পেচিফিকেলি মই পাহৰি গ'লোঁ মোৰ লগত ডকুমেণ্টছ আছে 10তকৈ অধিক মই জনাত 18জন হ'ব 18জন আপোনাৰ তাৰমানে এক্সাইজ ডিপাৰ্টমেণ্টত 18জন কৰ্মচাৰীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক 18জনক বিনা পৰীক্ষা অবিহনে কোনো ৱাক ইন ইণ্টাৰভিউ পৰ্যন্ত পতা নাই অৰেল ৰিটেনটো দূৰৰ কথা সেইদৰে তেওঁলোকক এপইণ্টমেণ্ট প্ৰদান কৰা হৈছে। আৰু তেওঁলোকৰ যোগ্যতাটো কি তেওঁলোকৰ যোগ্যতাটো প্ৰথম যোগ্যতাটো হ'ল তেওঁলোকে এনেধৰণৰ খৈৰাবাৰীৰ ৰাইজ বা তেওঁলোকে এনেধৰণৰে BTADৰ ৰাইজ যিজনে তাৰমানে তেল মাৰি লুমশ্ৰাও দৈমাৰীৰ মূৰত খোপনি পুতিবলৈ সক্ষম হৈছে যিজনে লুমশ্ৰাও দৈমাৰীৰ অঙহী বঙহীৰ লগত এটা সুসম্পৰ্ক ৰাখিবলৈ সক্ষম হৈছে সেইবিলাক ব্যক্তিয়ে আজি ন্যায় পায়। তাৰ বাহিৰে 18জনৰ বাহিৰে আজি যে লুমশ্ৰাও দৈমাৰীৰ নেতৃত্বত বা লুমশ্ৰাও দৈমাৰীৰ শাসনত যে যি আপোনাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আছিলে আজি মাৰ্কেট এণ্ড ফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছিলে এইবিলাক ডিপাৰ্টমেণ্টত কোনো কাম হোৱা নাই। এই মাৰ্কেট এণ্ড ফেয়াৰ্ছ বুলিলেই মানুহে কি ভাবে কোনে দাদাগিৰিত টেণ্ডাৰ মাৰিব পাৰে কোনে দাদাগিৰিৰে ধমকিৰে ডাক দি বজাৰ সমিতিৰ ডাক ল'ব পাৰে। আজি 2 লাখ টকাত যদি ডাক হ'ব লাগে সেই ডাক গোপনে 20,000 টকাত কৰা হয়। কিন্তু EM বিলাকে সেই ডাক ভিতৰে তেওঁলোকে কি কৰে
মানুহে গম নোপোৱা কৰি প্ৰকৃততে তেওঁলোকে 20 লাখ বা 25 লাখ টকাতহে তেওঁলোকে ডাক প্ৰদান কৰে। কিন্তু ৰাজহুৱাভাৱে চৰকাৰীভাৱে তেওঁলোকে সেই ডাকটো 25 লাখ বা 20 লাখ নহয়, হয়তো সৰ্বত মানে উত্তম হিচাপে ক'লে 25,000 বা 30,000 টকা বা হাইয়েষ্ট 50,000 টকা বছৰি তেওঁলোকে এইটো শ্ব' কৰে। তো এইবিলাক বস্তু ৰাইজে দেখিছে আৰু পৰিৱৰ্তন আপোনালোকক নকওঁ, পৰিৱৰ্তনটো ৰাইজে নিশ্চিতভাৱে চাই আছে, পৰিৱৰ্তন নিশ্চিতভাৱে আহিব। যিদৰে আপোনাৰ মানে কৌৰৱৰ যুদ্ধত, পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধত মহাভাৰতত আপোনাৰ শ্ৰীকৃষ্ণই অৰ্জুনক কি বুলি কৈছিলে যে য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। অৰ্থাৎ ধৰ্মৰ ৰক্ষাৰ কাৰণে যিদৰে শ্ৰীকৃষ্ণই অৰ্জুনক আগবঢ়াই দিছিলে, মহাভাৰতত যিদৰে ভাতৃৰ সংঘৰ্ষ হৈছিলে অধৰ্মৰ পতনৰ বাবে, তদ্ৰূপ এইবাৰ লুমশ্ৰাও দৈমাৰীৰ বা হাগ্ৰামায়ন ব্ৰিগেড বা হাগ্ৰামা মহিলাৰিয়ান কোম্পানীৰ যি দম্ভালি, যি দাদাগিৰি, যি স্বৈৰাচাৰী মানে যি ৰাজত্ব, সেই ৰাজত্ব আৰু সেই অপশাসনক এইবাৰ পতন ঘটিব। আৰু আমাৰ খৈৰাবাৰীৰ অৰ্জুন হিচাপে আমাৰ যি বাবুল ডাঙৰীয়া, আমাৰ UPPLৰ প্ৰাৰ্থী, তেওঁ আমাৰ ৰাজনীতিৰ প্ৰকৃত ধৰ্ম খোপনি পুতিবৰ বাবে তেনেকুৱা অধৰ্মী, তেনেকুৱা কেলেংকাৰী আৰু কলংকিতত জড়িত থকা নেতাসকলক তেওঁ একদম পৰাস্ত কৰি বিপুল ভোটত জয়ী হ'ব বুলি মই আশা কৰোঁ। কেজৰিৱালো নহয়, মই তেনেকুৱা আন্না হাজাৰেও নহয়, আৰু মই মহাত্মা গান্ধীটো নহয়। ময়ো গংগাৰ পৰা গা ধুই অহা একেবাৰে পবিত্ৰ ল'ৰাটো নহয়। ময়ো জীৱনত ভুল কৰিছোঁ, মনোনয়ন মতিভ্ৰম, কিন্তু ভুলৰ পৰা শিকি শুধৰণি কৰাটোহে মানুহৰ কৰ্তব্য। এতিয়া কথাটো হ'ল দুৰ্নীতি এদিনতে নিৰ্মূল হোৱা বস্তু নহয়। আমি কোৱাও নাই UPPL দল আহিলে কালি কিবা যাদু মন্ত্ৰ কৰি তেওঁ দুৰ্নীতিটো আমি শেষ কৰি দিম একদিনৰ ভিতৰতে। কিন্তু প্ৰত্যেকটো স্তৰত যেনেকৈ দুৰ্নীতি হৈছে, MNREGAৰ যেনেকৈ দুৰ্নীতি হৈছে, জব কাৰ্ডৰ যেনেকৈ যিবিলাক মানে তেওঁলোকে হিতাধিকাৰীয়ে তেওঁলোকৰ টকা বা তেওঁলোকৰ যি বেনিফিচিয়াৰীবিলাকে তেওঁলোকে ধনৰাশি লাভ কৰিবলগীয়া আছিলে, যিবিলাক বেংকৰ পৰাই উলিয়াই নিয়া হৈছে দালাল ৰাজৰ জৰিয়তে, যিবিলাক আপোনাৰ টিনপাত VCDCৰ নামত ক্ৰয় কৰা হয় PNRD বিভাগত, কিন্তু টিনপাত, সেই টিনপাতৰ দাম হয় 4,000 বা 5,000 টকা। আজি মাৰ্কেট ৰেট তাৰ হ'ল 6,000 টকা MRP, ডেট মিনছ মেক্সিমাম ৰিটেইল প্ৰাইচ। কিন্তু সেই টিনপাত BPF নেতৃত্বাধীন BTC চৰকাৰে ক্ৰয় কৰে 11,000, 9,500 টকা। ৰাইজে মোক খেদিব। তো 5 বছৰ পিছত যিটো মই আকৌ পুনৰ মুখ দেখুৱাব লাগিব, মই ৰাইজৰ কাৰণে ভাল কাম কৰিব লাগিব। দ্বিতীয়তে আমোলা ৰাজটো সকলোৱে জানে। আমোলা বিষয়াৰ যি গুণ্ডাগিৰি, দাদাগিৰি বুলি মই স্পষ্ট ভাষাত কৈছোঁ, চব আমোলা বিষয়াই নহয়। কিন্তু আজিৰ BTADত ক'ব গ'লে 50% অধিক আমোলা বিষয়াই কৰাপ্টেড। কিন্তু 50% ভাল আমোলা বিষয়া, 50% ডেডিকেটেড আমোলা বিষয়া, তেওঁলোকে ৰাতি দিন এক কৰি নিজৰ ঘাম, মূৰৰ ঘাম মানে ভৰিত পেলাই নিজৰ ৰক্ত পানী কৰি তেওঁলোকে খাটাৰ বাবে 17 বছৰখন BPF নেতৃত্বাধীন BTC চৰকাৰে শাসনখন চলাই থাকিবলৈ সক্ষম হৈছিলে। কাৰণ আপোনালোকে জানে যে AK-47 ধৰাৰ পিছত, AK-47 সম্বৰণ কৰাৰ পিছত 2003 চনৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰত্নাকৰৰ পৰা এদিনতে বাল্মীকি হৈ যোৱা নাছিলে। কিন্তু তেওঁ এতিয়াও বাল্মীকি হোৱা নাই। কিন্তু তেওঁক ৰাইজৰ আগত বাল্মীকিৰ দৰে এটা মুখা পিন্ধুৱাই ৰখাৰ বাবে কোনে মানে আজি সফলতাটোৰ ক্ৰেডিট পাব লাগে? সেই অফিচাৰবিলাকে, যিবিলাকে তাৰমানে বহুত অহৰহ কষ্ট কৰিছে। যে হাগ্ৰামা মহিলাৰীও এসময়ত জাতিটোৰ ক'ব গ'লে সংগ্ৰাম কৰা নেতা আছিল। তেওঁ যেতিয়া চুক্তি কৰিলে, BTCৰ শাসনভাৰ গ্ৰহণ কৰিলে, শাসনভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ কাম নাজানিলেও বহুতে তেওঁক কামখিনি শিকোৱালে যে এইটো কাম এনেকৈ হয়, এইটো কাম তেনেকৈ হয়। গতিকে 50% অফিচাৰ ভাল, কিন্তু 50% অফিচাৰ VCDCৰ ক'ব গ'লে গ্ৰাম সেৱক, ছেক্ৰেটাৰী লেভেলৰ পৰা আৰম্ভ কৰি যিবিলাক জিলা পৰিষদ আছে, আমাৰ PD প্ৰজেক্ট ডাইৰেক্টৰ আছে, ITDPৰ যিবিলাক তাৰমানে আপোনাৰ ৱেলফেয়াৰ অফিচাৰ আছে, যিবিলাক আপোনাৰ WPTৰ আপোনাৰ ক'ব গ'লে SDWO আছে, যিবিলাক আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰৰ চাব ডিভিজনেল ৱেলফেয়াৰ অফিচাৰ আছে, এইবিলাক অফিচাৰক আমি স্তৰে সাল সলনি কৰিম। যেনেকৈ প্ৰশাসনিক সাল সলনি কৰা বুলি নকয় জানো, যে প্ৰত্যেকটো জিলাৰ পৰা প্ৰত্যেকটো জিলাৰ পৰা আন এটা জিলাত অফিচাৰবিলাকক ট্ৰেন্সফাৰ দিয়া হয়, বদলীকৰণ কৰা হয়। কিন্তু BTCত কি হৈছে, যিজন ছেক্ৰেটাৰী ইয়াতে বহি আছিলে যুগৰ পৰা, কেৰল নাৰ্জাৰী, সেইদিনলৈকেই বহি আছিলে, গভৰ্ণৰ ৰুল হোৱাৰ কাৰণে সেই ৰিজাইন দিলে। যিগৰাকী ক'ব গ'লে ৰহিলা ব্ৰহ্ম ইমান দিন ধৰি তাৰমানে ACS হোৱাৰ পিছতো ৰিটায়াৰ্ড হৈছিলে, ACS আৰু পৃথিৱীত বিচাৰি নাপালে, যাৰ কাৰণে তেওঁ কি কৰিলে, হাগ্ৰামা মহিলাৰীয়ে ৰহিলা ব্ৰহ্ম, কেৰল নাৰ্জাৰী, তাৰপিছত আৰু ক'ব গ'লে আৰু দীনেশ বড়ো, এই এনেকুৱা ব্যক্তিবিলাকক ৰিটায়াৰ্ড হোৱাৰ পিছতো তেওঁ BTCত ৰাখিলে। ইয়াৰ জৰিয়তে কি দেখুৱাব বিচাৰিলে, পৃথিৱীটোত কি দেখুৱাব বিচাৰিলে, বিশ্ব দৰবাৰত কি দেখুৱাব বিচাৰিলে যে BTADৰ ৰাইজৰ মূৰত মেধা নাই, মূৰত দিমাগ নাই, যে আমাৰ কোনো অফিচাৰ নাই,
আমাৰ মানুহ BTCখন চলাব নোৱাৰে BTCখনৰ চৰিত্ৰ তেওঁ নঙঠা কৰিহে ৰাইজৰ ওচৰত দেখুৱাইছে আমাৰ আজি যুৱচাম আছে আমাৰ আজি IAS হোৱা পৰ্যন্ত বড়ো কমিউনিটিৰ পৰা আছে আজি আমাৰ APS আছে আমাৰ ACS আছে আপোনাক যদি ইমানে লাগে বড়ো মানুহেই লাগে হওক কিন্তু বড়ো মানুহটোকো কমসে কম আপুনি ফ্ৰেছ ল'ৰাজনকটো লৈ যাওক যোনে চাকৰি কৰি আছে তাকটো লৈ যাওক এজন বিকল হোৱা মানুহ ক'ব গ'লে ডক্টৰ ভাল ঔষধ বেয়া এক্সপায়াৰি ডেট থকা টিমক লৈ তেওঁ এতিয়ালৈকে শাসন চলাই আছিলে এক্সপায়াৰি ডেট থকা টিম গতিকে এক্সপায়াৰ কিমান দিন আগেই হৈ গ'ল কিন্তু ৰাইজে মানে হাগ্ৰামা মহিলাৰীক নিজৰ যিটো হাৰিণী জেউলাও বুলি এসময়ত ভাবিছিলে জাতিৰ কাৰণে যিটো সংগ্ৰাম কৰিছিলে আমাৰ বড়ো জাতি অকৃতজ্ঞ নহয় হাগ্ৰামা মহিলাৰী অকৃতজ্ঞ হ'ব পাৰে কিন্তু লুমশ্ৰাও দৈমাৰী অকৃতজ্ঞ হ'ব পাৰে ইয়াৰ ৰাইজৰ ভোটত জিকি তেওঁ চাকৰি বেলেগক দিব পাৰে ইয়াৰ ৰাইজৰ ভোটক জিতি তেওঁ নিজৰ খুলহালিক চাকৰি অবৈধভাৱে দিব পাৰে কিন্তু আমাৰ বড়ো ৰাইজ কিন্তু বহুত ধৰ্মপৰায়ণ যে হাগ্ৰামাই আমাৰ কাৰণে কষ্ট কৰিছিলে তেওঁক আমি 15 বছৰ শাসনত বহালোঁ কিন্তু এনাফ ইজ এনাফ যেতিয়া পানী মূৰৰ ওপৰত উঠি যায় তেতিয়া কিন্তু মানুহে নিজৰ আচল ৰুদ্ৰ স্বৰূপ দেখুৱাবলৈ বাধ্য হয় যাৰ কাৰণে এইবাৰ প্ৰত্যেকগৰাকী এজন সৈনিক প্ৰত্যেকগৰাকী এজন সেনানী প্ৰত্যেকগৰাকীয়ে স্বেচ্ছাসেৱীৰ দৰে মানে ভলেণ্টিয়াৰিলি যাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ স্বৈৰাচাৰিতাৰ পতন হয় তেওঁলোকে মানে হাৰে হিমজুৱে পদক্ষেপ গ্ৰহণ কৰিছে এটা অন্ধ মানুহক যদি পায়খানাখন দেখায় বা শৌচালয়খন দেখুৱাই আমি কৈ এইটো তাজমহল হয় অন্ধ মানুহজনে মানিব পাৰে মোৰ গাড়ীখনক দেখুৱাই যদি অন্ধ মানুহক কৈ এইটো মাৰ্চিডেছ হয় সি মানিও যাব এইটো স্কৰপিঅ নহয় মাৰ্চিডেছ হয় কিন্তু ৰাইজৰ আদালতে সৰ্বোচ্চ আদালত ৰাইজে ৰজা আপোনালোকে ক'ব পাৰে নেকি যে যিসকলে আদালতত দোষী সাব্যস্ত হয় তেওঁলোকে সকলোৱে দোষী আৰু যিসকলে আদালতত দোষী সাব্যস্ত নহয় তেওঁলোকে সকলোৱে দোষী নহয় ভাৰতীয় আইনৰ নিয়ম এনেকুৱা যে ভলেই सो मतलब दोषी बच जाए लेकिन एक निर्दोषी को जेल नहीं होना चाहिए तो भारतीय आईने की কৈছে যে ভুল ত্ৰুটিৰে সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফ্লেক্সিবল মই ভাৰতীয় সংবিধানক চৰম সন্মান জনাই ৰেসপেক্ট জনাইয়ে কৈছোঁ যে এটা সাইটেশনত কৈছিলে যে সুপ্ৰিম কোৰ্ট ইজ সুপ্ৰিম বাট নট ইনফেলিয়েবল অৰ্থাৎ সুপ্ৰিম কোৰ্ট সৰ্বোত্তম হ'ব পাৰে কিন্তু সুপ্ৰিম কোৰ্ট সৰ্বোচ্চ হ'ব পাৰে কিন্তু সুপ্ৰিম কোৰ্ট কোনো মানে একদম সৰ্বাধিক ক'ব গ'লে যিটো সঁচাকটো সঁচা বা মিছাটোক মিছা বা সঁচাক মিছা মিছাক সঁচা ক'ব পৰা মানুহ নহয় কাৰণ সুপ্ৰিম কোৰ্টক মানে বিচাৰপীঠবিলাকৰ মানুহ আৰু কথাটো হৈছে যে ৰাইজৰ আদালত যিহেতু ডাঙৰ আদালত ইয়াতকৈ ডাঙৰ আদালত ক'তো নাথাকে এতিয়া আইনী প্ৰক্ৰিয়া চলিব গৃহ বিভাগ আমাৰ BTCৰ লগত নাই হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আমাৰ লগত নাই অসম পুলিচ আমাৰ আণ্ডাৰত নাথাকে কিন্তু তথাপিও অসম পুলিচে অসমৰ গৃহ বিভাগৰ তত্ত্বাৱধানত যি আমাৰ IGP অৰ্থাৎ BTADৰ মহাপৰিদৰ্শক অসম আৰক্ষীৰ অনুৰাগ আগৰৱাল ডাঙৰীয়াই তেওঁ নিৰ্দেশনা প্ৰদান কৰিছে যে এটা SIT গঠন কৰা হ'ব আৰু সেই SIT গঠন কৰা অলৰেডি হ'ল SITটোৰ নেতৃত্ব দিছে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰ্থাৎ এডিশ্যনেল SP মুকুট ৰাভা ডাঙৰীয়াই তেওঁৰ লগতে আৰু এজন DSP পৰ্যায়ৰ অফিচাৰ আৰু তেওঁৰ লগতে এজন ইন্সপেক্টৰ ৰেংকৰ অফিচাৰো সেইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমত সংনিবিষ্ট হৈ আছে গতিকে ৰাইজে দেখিছে ৰাতিৰ পিছত দিন আহে দিনৰ পিছত ৰাতি হয় কিন্তু ৰাইজে এইবাৰ স্পষ্টভাৱে দেখিছে কাৰণ আমি কেৱল অভিযোগে তোৱা নাই আঙুলিয়ে তোৱা নাই আমি ৰাইজক কিন্তু অভিযোগ দিয়াৰ লগে লগে কাগজ পাতিবোৰ ৰাইজৰ ডোমেইনত এপইণ্টমেণ্ট লেটাৰ সাপ্লাই কেলেংকাৰী এই সববোৰ বস্তু আমি কিন্তু ৰাইজক তথ্য পাতি সহকাৰে ফাদিল কৰি দিছোঁ অনলাইন পৰ্টেলৰ জৰিয়তে হওক আমাৰ প্ৰতিদিন টাইম DY 365 প্ৰাগ নিউজ লাইভৰ জৰিয়তে হওক SM নিউজ বড়োলেণ্ড ৰাডাবৰ জৰিয়তে হওক লাগিলে ND24 বা আমাৰ IT সেলৰ পেজবিলাকৰ জৰিয়তে হওক ৰাইজে কিন্তু এই স্পষ্টভাৱে দেখিছে আৰু মই ব্যক্তিগতভাৱে এটা তৃতীয় কথা লগাই দিব বিচাৰোঁ আপোনালোকক যে আপোনালোকে যাতে এইটো প্ৰচাৰ কৰে আজিলৈকে BPF চৰকাৰে মোৰ বিৰুদ্ধে 3টা অপৰাধী গোচৰ লগালে মই নকওঁ কি গোচৰ যিহেতু এইবিলাক গোচৰ তদন্ত হৈ আছে কিন্তু যিবিলাক অপৰাধী গোচৰ মোৰ বিৰুদ্ধে লগালে মইতো ডাঙৰ অপৰাধী বুলিহে তেওঁলোকে ভাবে ৰাইজৰ ভুল মানে ৰাইজৰ আগত যদি তেওঁলোকৰ ভুল দেখুৱাই দিয়াটো ৰাইজৰ আগত যদি তেওঁলোকৰ অপৰাধ ওলাই দিয়াটো ৰাইজৰ আগত যদি তেওঁলোকৰ দুৰ্নীতি ওলাই দিয়াটো মোৰ ডাঙৰ ভুল হৈছে তেনেকুৱা ভুল মই হাজাৰবাৰ কৰিম